তো আজি যাই আছোঁ মানে IPL খেলিবৰ কাৰণে নহয় এনে কৈছোঁ মানে এতিয়া ৰুমতে আছোঁ ভাত খালোঁ আৰু আজি মানে ক্ৰিকেট খেলিব যাম তো বঢ়িয়াকৈ আপোনালোকক দেখাম কেনেকৈ আমি ক্ৰিকেট খেলোঁ তো বৰ্তমান এতিয়া কেইটামান বাজিল এটা বাজিল এটা মানে 1:30 বাজে আৰু মানে 3টা বজাত যাম মানে ইয়াৰ পৰা চিনেমা ঘৰলৈকে যাম তাৰপিছত চিনেমাক লৈ একেবাৰে ফিল্ডত যাম মানে ষ্টেডিয়ামত তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু দেশী ক্ৰিকেট কেনেকৈ খেলোঁ আমি বৰ্তমান এতিয়া মানে জাৰ্চিটো বিচাৰিব লাগে জাৰ্চি পিন্ধি যাব লাগিব IPL খেলিব যাম জাৰ্চিটো হৈছে এইটো মানে মোৰ কিনা জাৰ্চি নহয় স্কুলৰ পৰা মাৰা জাৰ্চি এইটো পিন্ধি খেলিব যাম তো এনেকৈ আৰু ভিডিঅ'টো চুৰ কৰি দিলে আপোনালোকক চাওক কেনেকৈ ক্ৰিকেট খেলোঁ আমি আৰু ইয়াতো ক্ৰিকেট হৈ আছে বাৰু কলেজ ফিল্ডত তো ভাবিছোঁ আমিও মানে ক্ৰিকেট খেলিব যাম তো এনেকৈ আৰু ভিডিঅ'টো একেবাৰে চিনেমা ঘৰৰ পৰা চুৰ কৰিম চিনেমাক একেবাৰে লৈ ফিল্ডত যাম তো এতিয়া অলপ ৰেষ্ট লওঁ এতিয়া আৰু মানে চিনেমা ঘৰৰ পৰা ভিডিঅ'টো চুৰ কৰিম মানে ক্ৰিকেট খেলি আছে আৰু মই মানে বেটিং মানে আমি টছ শিকিছোঁ তো সেইকাৰণে মানে আমি বেটিং তো এতিয়া এনেকৈ চাইকেলত বহি আছোঁ আৰু পিনে এইটো বিকে দৌৰি আছে মানে বিকে ফিল্ডিং এনেকৈ আৰু খেলি আছোঁ ক্ৰিকেট আৰু কোনে জিকে ভৰসা নাই মানে এইপিনে আমাৰ বেট ধৰিব গৈছে আমাৰ টিমে এতিয়া কি হয় আৰু চাওক এইপিনে মানে গেমত ব্যস্ত মানে ক্ৰিকেট খেলিবা আৰু এনেকৈ আৰু ক্ৰিকেট খেলি আছোঁ আৰু আপোনালোকে ক্ৰিকেট খেলি ভাল পায় নে কমেণ্টত জনাব আৰু মেচটো আউটে হ'ল হৈ আছিলে তেনেকৈ আৰু আপোনালোকে ক্ৰিকেট খেলি ভাল পায় নে নাই জনাব আমি কিন্তু মজা লাগে ক্ৰিকেট খেলি ফুটবলো খেলোঁ ক্ৰিকেটো খেলোঁ তো এনেকৈ আৰু এতিয়া খেলি আছোঁ তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে শেষত কম কোনে জিকিলে মানে চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ তো এনেকৈ আৰু খেলি আছোঁ ইপিনে মানে খেলি আছে অভাৰ মানে 5 অভাৰৰ খেলিছোঁ সেইকাৰণে মানে অভাৰ শেষে হোৱা নাই 4 অভাৰ গ'ল আৰু 1 অভাৰ আছে লাষ্ট অভাৰ তাৰপিছত আৰু ইয়াতে ফিল্ডিং কৰিব যাব লাগিব তো এইখন হৈছে আমাৰ ফিল্ডখন আৰু এনেকৈ আৰু বহি আছোঁ কি নকৰিম বঢ়িয়াকৈ চাই আছোঁ আৰু তো এনেকৈ আৰু গেম খেলি আছোঁ তো চাই থাকক আৰু ভিডিঅ'টো আৰু এডমিশ্যনো ল'ব লাগিব মানে পাছ হোৱা এডমিশ্যন লোৱাই নাই ল'ব লাগিব এনেকৈ আৰু ক্ৰিকেট খেলি আছোঁ বঢ়িয়াকৈ আৰু চাই থাকক আৰু ভাল ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ঠিক আছে তেনেকৈ আৰু মানে এতিয়া অভাৰ শেষে হ'ব আৰু লাষ্ট 4টা বল আছে মানে 2টা বল হৈছে লাষ্ট 4টা বল আছে তাৰপিছত ফিল্ডিঙত যাব লাগিব আৰু মানে কি হয় মানে আমি মানে এখনে এটি 3খন খেলিলোঁ মানে 3খনতো জিকিলোঁ এখন লাষ্ট খেল এবাৰ খেলা হ'লে আৰু যাব লাগিব অলপৰ কাৰণে আউট নহ'ল গাইছ অলপৰ কাৰণে তেনেকৈ আৰু খেলি আছোঁ এতিয়া বঢ়িয়াকৈ চাওক গোটেই জংঘল তাৰে মাজতে ফিল্ডখন আৰু ইপিনে বিকি আছে কি ক'ব আৰু বিকে এনেকৈ আৰু তো সেনেকৈ আছোঁ আৰু ক্ৰিকেট খেলি
তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থেংক ইউ জয় আই অসম জয় হিন্দ